হাই এভৰিৱান, এয়া মই শিৱসাগৰৰ পৰা কৈছোঁ। বহুতে মোক ফোন কৰি সুধি আছে শিৱসাগৰত মানে পানীৰ কথা। সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আমাৰ ঘৰ দিখৌ দলঙৰ ওচৰত যদিও মানে আমাৰ এতিয়ালৈকে ইয়াত পানীৰ কোনো চিন নাই বাৰু, কিন্তু শুনামতে এতিয়াও মানে বিপদসীমাৰ ওপৰে গৈ আছে আমাৰ দিখৌ নৈৰ পানী। চাওঁ কি হয়, হ'বও পাৰে নহ'বও পাৰে, কিন্তু এতিয়ালৈকে আমাৰ ইয়াত আহি পানীৰ প্ৰভাৱ পৰাহি নাই, টাউনৰ ওচৰত যদিও। এয়া দেখিছেনে, কিন্তু ভয়টো প্ৰতি মুহূৰ্ততে লাগি আছে বাৰু। এতিয়ালৈকে আমাৰ আজি তাৰিখ হ'ল 23 তাৰিখলৈকে এতিয়ালৈকে নাই অহা বাৰু আমাৰ। এয়া ধুনীয়া হৈ আছে আমাৰ জেগাডোখৰ, মানে বহুত কম জেগা আছে শিৱসাগৰত এনেকৈ পানী নুঠা। তাতো এখন ভাগ্যৱান বুলি ক'ব লাগিব শিৱসাগৰত থাকি পানী নুঠা।